Hey guys, what's up? Welcome to my channel Roster Home. So guys, আজি স্পেশালি বিকাশ আমিনৰ কাৰণে বনাইছো আৰু ব্যাকগ্ৰাউণ্ডটো চাই লওক ব্যাকগ্ৰাউণ্ডটো এইটো পুৰা একদম কপি কৰিছো মই বিকাশ আমিনৰ নিচিনা ইউটিউবত থাম্বনেল আৰু কিটোটো চাইছে টাইটেলটো চাইছে কি হ'ব সো গাইস মেইনলি এটা কথা আছে এই ভিডিওটো জাস্ট এন্টাৰটেইনমেন্টৰ কাৰণে বনোৱা হৈছে আৰু ইটো কোনোৱে মানে বেয়াকে নলব বেয়া সেন্সত আৰু মেইন টপিকটো হ'ল যে বিকাশ আমিনে ইমান ডাঙৰ এটা ইউটিউবাৰ আমি সৰু ইউটিউবাৰ আমাৰ ভুল হ'ব পাৰে কিন্তু বিকাশ আমিনৰ ইমান ভুল কেনেকৈ হ'ব পাৰে এইটো এটা মেইন টপিক কাৰণ এনেকুৱা ভুল হ'ব নালাগিছিল মই বহুত দিন আগতে দেখিছিলোঁ ভিডিঅ'টো মানে ভিডিঅ' মই বনোৱাৰ একটা ইচ্ছা নাছিল কিন্তু ভাবিলোঁ যে নবনালে নহ'ব কাৰণ ভিডিঅ'টো ডিলিট কৰাই নাই তাই ইমান ডাঙৰ এটা ভুল কেনেকৈ হ'ব পাৰে আমাৰ বিকাশ আমিন ইমান ডাঙৰ এটা ইউটিউবাৰ গতিকে আপোনালোকে ভিডিঅ'টো এনজয়কৈ চাওক যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰটো কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইজ দীপিনা বাকটো সকলোৱে চিনি পোৱাই কিন্তু দীপিনা বাই মঞ্চত গান পৰিৱেশন কৰি থাকোঁতে ঘটিল অঘটন বেহেনকে ধৰে প্ৰথমত শুনি লওঁ এইটো দীপলিনা নহয় এইটো অলংকৃতা হয় ভালকৈ চাই এবাৰ বুজি পাইছা মঞ্চত গান গাই আছিল তেতিয়া দীপিনা বাৰ হাতত বুল্লতে কামাৰ মাত দিছিল अबे भोसड़ी के फिर से बोल रहा हूँ वो दीपलिना नहीं है ये तो अलंकृता है এই ভিডিঅ'টো ফেচবুকত পাইছিলোঁ আৰু তাত বহুত মানুহৰ মানে বহুত নিগেটিভ কমেণ্ট মই এটা কথা কৈছোঁ তই অলপ ভালকৈ চাবি মানুহবোৰৰ ফেচবিলাক একে হ'ব পাৰে কিন্তু একে নহয় বুজিছা আবে এইটো অলংকৃতা বা হয় আৰে কি ক'ম তোক তই ইমান ডাঙৰ ভুল কৰিলি আকৌ ভিডিঅ'টো ডিলিট কৰিব লাগিছিল আৰু নহ'লে তোৰ ফ্ৰেণ্ডছবিলাক নকয় নেকি যে এইটো দীপলিনা নহয় কেলা কি ভোসड़ी मतलब मारो मुझे ओ भाई मारो मुझे मारो अबे जाओ रे भोसड़ी के তোৰ মানে ইমান টকা পইচা হৈছে বাইক চাইক লৈ গৈছে মানে তই ৰষ্টিংটো এৰি দিয়া বুজি পাইছা তই মানুহ অচিনাকি হৈ গৈছে একদম মানে চিনাকি মানে কাকো চিনি নোপোৱা দীপলিনা বা কোনটো আৰু অলংকৃতা বা কোনটো এইবিলাকতো চিনি নোপোৱা তই এটা কাম কৰা ৰষ্টিংবিলাক এৰি কেনে তই মটৰ ব্লগিং কৰা এটা তই হিমালয়ান বাইক আছেকে তোৰ তই আইফোনটো ল'বি এনেকৈ মাৰি ল'বি হৈ যাব তোৰ কাম নাই বেকাৰ আৰু এই কি বাল ষ্টেট কৰিছে চুলিবিলাক বাল উৰি গৈ আছে বাল এইবিলাক ভজৰিকে চ' গাইছ মই এটা কথা কৈছোঁ যে মই এইবিলাক মানে বিকাশক ইমান ডাঙৰ বেয়া কথা ক'লোঁ যে এইবিলাক মাইণ্ডত নল'ব কাৰণ মই এইটো তাৰ ভুল হৈছে মই ভুলটো মানে বুজাই দিছোঁ আৰু বিকাশ দাই আপুনি ভিডিঅ'টো ডিলিট কৰি ল'ব কাৰণ ভিডিঅ'টো ডিলিট নকৰিলে মানুহে আৰু তোমাক এনেকৈ ভাবিব গতিকে তুমি ভিডিঅ'টো ডিলিট কৰি দিয়া আৰু ৰাইজৰ ফালৰ পৰা মই এটা ৰিপ্লাই আছিল কাৰণ সকলোতো নাজানে না মই কৈ দিছোঁ আৰু তোমাৰ তাত আহিছে নে নাই এইটোতো মই গম নাপাওঁ গতিকে ভিডিঅ'টো ডিলিট কৰি দিবা ঠিক আছে আৰু ফ্ৰেণ্ড মোৰ বন্ধুসকল তোমালোকে বেয়া নাপাবা মই এইটো জাষ্ট ধেমালিৰ কাৰণে বনাইছোঁ ভিডিঅ'টো আৰু গতিকে যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা আজিলৈ এইখিনিয়ে নতুন ভিডিঅ' আহি আছে আৰু চ' বাই